Welcome viewers, আজি এই ভিডিঅ'টিত চাম SBI কাৰ্ডৰ বিল পেমেণ্ট কিদৰে কৰিব লাগে। SBI কাৰ্ড ৱেবছাইটত লগইন কৰাৰ লগে লগে প্ৰথম হোম পেজটোতে ওলাই পৰিব কিমান এমাউণ্ট পে কৰিব লাগি আছে। গতিকে প্ৰথমত এতিয়া ক্লিক কৰিব লাগিব পে নাওত। পে নাওত ক্লিক কৰাৰ পিছত প্ৰচিডত কৰাৰ লগে লগে আমাৰ পে কৰিব লগা এমাউণ্ট কিমান এমাউণ্ট আছে সেইটো দেখুৱাব। গতিকে টোটেল এমাউণ্ট পেটোই আমি অপশ্যন চিলেক্ট কৰিব লাগিব। তাৰপিছত এতিয়া কি ধৰণে পে কৰা হ'ব, ইণ্টাৰনেট বেংকিং নে ডেবিট কাৰ্ড নে UPI, তিনিটা অপশ্যন ইয়াত আছে। এতিয়া প্ৰথমত চাওঁ UPIত কিদৰে আমি পে'মেণ্টৰ অপশ্যন দেখিবলৈ পাম। গতিকে UPI তাৰপিছত পে নাওত ক্লিক কৰিব লাগিব। পে নাওত ক্লিক কৰিলে আমাক ৰিডাইৰেক্ট কৰিব এই পেজটোলৈ। এতিয়া ইয়াত UPI ID ইয়াত ইনচাৰ্ট কৰিও আমি পে কৰিব পাৰোঁ, অৰ ৰাইট ছাইডত থকা এই QR কোড স্কেন কৰিও পে কৰিব পৰা যাব। গতিকে এইদৰে UPIৰ সহায়ত পে'মেণ্ট কৰিব পৰা যায় ক্ৰেডিট কাৰ্ডৰ বিল। কোনোবাই যদি ভাবে UPIৰ দ্বাৰা মই পে'মেণ্ট নকৰিম, আৰু দুটা অপশ্যন আছে আমাৰ হাতত, ডেবিট কাৰ্ড আৰু ইণ্টাৰনেট বেংকিং। গতিকে ইণ্টাৰনেট বেংকিং অপশ্যন, ডেবিট কাৰ্ড আৰু ইণ্টাৰনেট বেংকিং দুয়োটাৰ ভিতৰত যিকোনো এটাৰ সহায়তো পে'মেণ্ট কৰিব পৰা যাব। এতিয়া ডেবিট কাৰ্ডৰ সহায়ত যদি আমি পে'মেণ্ট কৰিব হয়, প্ৰথমত ডেবিট কাৰ্ড ক্লিক কৰিব লাগিব। তাৰপিছত সেই ডেবিট কাৰ্ড কোনটো বেংকৰ হয় সেই বেংক চিলেক্ট কৰিব লাগিব। বেংক চিলেক্ট কৰাৰ পিছত পে নাওত ক্লিক কৰিব লাগিব। পে নাওত ক্লিক কৰিলে তাৰপিছত আমাৰ পে'মেণ্টৰ পেজলৈ আমাক লৈ যাব। এতিয়া পে'মেণ্টৰ পেজলৈ লৈ যোৱাৰ লগে লগে ইয়াত আমাৰ কাৰ্ড নম্বৰ ইনপুট কৰিব লাগিব। তাৰপিছত এক্সপায়াৰ ডেট আৰু বাকী যিখিনি নেকি ইয়াত অপশ্যন আছে ক্লিক কৰি আমি পে'মেণ্ট কৰিব পাৰোঁ। এতিয়া আমি চাম ইণ্টাৰনেট বেংকিঙৰ সহায়ত কিদৰে পে'মেণ্ট কৰিব পাৰি। ইয়াত আমি লাইভ পে'মেণ্ট কৰি আমি চাম ইণ্টাৰনেট বেংকিঙত কি কি আমাৰ অপশ্যন আহে। প্ৰথমত বেংক চিলেক্ট কৰিব লাগিব। ইয়াত আমি বেংক চিলেক্ট কৰিম SBI। বেংক চিলেক্ট কৰাৰ পিছত আমি পে নাওত ক্লিক কৰিব লাগিব। এতিয়া আমাক SBI ৱেবছাইটলৈ আমাক ৰিডাইৰেক্ট কৰিব। ৰিডাইৰেক্ট কৰাৰ পিছত আমি SBIৰ ইণ্টাৰনেট বেংকিঙৰ ৱেবছাইটত আমি এতিয়া লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ লগে লগে আমাৰ যিটো এমাউণ্ট পে' কৰিবলগীয়া আছে সেই এমাউণ্ট পে' কৰিবলগীয়া এমাউণ্টটো আমাক শ্ব' কৰিব। এতিয়া ইয়াত দেখুৱাই আছে 3,176 এমাউণ্ট এতিয়া আমাক পে' কৰিব লাগে। এতিয়া কনফাৰ্ম কৰিব লাগিব এই এমাউণ্টটো। কনফাৰ্ম কৰাৰ পিছত এতিয়া মোবাইললৈ এটা OTP আহিব, হাই ছিকিউৰিটি এটা OTP আহিব। এই OTPটো ইয়াত ইনপুট কৰি তাৰপিছত আমি কনফাৰ্ম কৰিব লাগিব। OTP ইনপুট কৰাৰ পিছত কনফাৰ্ম কৰিলে আমাৰ যিটো এমাউণ্ট ডিডাক্ট কৰিবলগীয়া আছে সেই এমাউণ্টটো আমাৰ একাউণ্টৰ পৰা ডিডাক্ট হৈ যাব। এইদৰে আমি SBIৰ ক্ৰেডিট কাৰ্ডৰ যিটো বিল আছে আমি ইণ্টাৰনেট বেংকিঙৰ সহায়ত পে' কৰিব পাৰোঁ। গতিকে ইয়াত পে'মেণ্ট ছাকচেছফুল দেখুৱাই আছে। এতিয়া পে'মেণ্ট ছাকচেছফুল হোৱাৰ পিছত আমাক আকৌ ৰিডাইৰেক্ট কৰিব আমাৰ সেই পেজলৈ, আগৰ পেজলৈ আমাক ৰিডাইৰেক্ট কৰি লৈ যাব। গতিকে ইয়াত দেখুৱাইছে যে আমাৰ এই যিটো নেকি এমাউণ্ট বিল ক্ৰেডিট কাৰ্ডৰ বিল আমাৰ পে'মেণ্ট কৰিব লাগিছিল ছাকচেছফুলি আমাৰ পে'মেণ্ট হৈ গৈছে। এতিয়া ইয়াত SBI কাৰ্ড ৱেবছাইটত এতিয়া চেক কৰিলে দেখিবলৈ পোৱা যাব এই লাষ্ট পে'মেণ্ট মোডত 3,176 ৰুপিজৰ এটা পে'মেণ্ট হৈছে। কিন্তু এই এমাউণ্টটো এতিয়া ছেটেল হৈছে নে নাই এইটো চেক কৰিবৰ কাৰণে মাই একাউণ্ট ছেকশ্যনৰ আনবিল ট্ৰানজেকশ্যনত আমি চেক কৰিব লাগিব। আনবিল ট্ৰানজেকশ্যনত চেক কৰিলে দেখিবলৈ পোৱা যাব ট্ৰানজেকশ্যন আণ্ডাৰ ছেটেলমেণ্টত এই এমাউণ্টটো দেখিবলৈ পোৱা যাব। আৰু যে এই এমাউণ্টটো ছেটেল হওঁতে এৰাউণ্ড 48 আৱাৰ্ছ মেক্সিমাম লাগে। গতিকে 48 ঘণ্টাৰ ভিতৰত ছেটেল হৈ যাব। আৰু এই এমাউণ্টটো আমি যদি ডাউনলোড কৰিব বিচাৰোঁ, ডাউনলোড কৰিও আমি ইয়াৰ এটা PDF ফাইল আমি ৰাখিব পাৰোঁ। গতিকে এইদৰে SBI ক্ৰেডিট কাৰ্ডৰ বিল ছাবমিট কৰিব পাৰি। এই ভিডিঅ'টিৰ দ্বাৰা আপুনি উপকৃত হোৱা বুলি ভাবিলে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক। ধন্যবাদ।